হেল্ল' ফ্ৰেণ্ডছ, আমি যেতিয়া শ্বপিং মলত যাওঁ, ধৰি লওক গুৱাহাটীৰ ডাঙৰ ডাঙৰ শ্বপিং মল, বিগ বজাৰ, পেণ্টালুনছ হওক, বেচেল মাৰ্কেট হওক, ডাঙৰ ডাঙৰ শ্বপিং মলবিলাকত যাওঁ, যেতিয়া বস্তুবিলাকৰ দাম দেখোঁ কিবা এটা বেলেগ ধৰণৰ দাম। 599 টকা, 1099 টকা, ধৰি লওক এই জোতাযোৰৰ দাম হৈছে 999 টকা। এনেকুৱা কিয় দাম? এটকা মাত্ৰ কমাই দিয়ে। ইমান বস্তু, ইমান ডাঙৰ ডাঙৰ দোকান এটকা মাত্ৰ কমাই দিয়ে, মই সেনেকৈ ভাবোঁ। স্পৰ্টিঙৰ দাম 399 টকা, জিন্সৰ দাম 699 টকা, 799 টকা, মাত্ৰ এটকা কমাই দিয়ে। ভাই কি দোকান দি আছে? কিন্তু আমাৰ ইয়াৰ দোকানে ভাল, 50 টকা কমাই দিয়ে, 200 টকা কমাই দিয়ে। তো কিয় কমাই দিয়ে? এটকা মাত্ৰ কমাই দিয়ে। তাৰ কাৰণটো কি জানেনে? তাৰ কাৰণটো আজি এই ভিডিঅ'ত কৈ আছোঁ বলক। আচলতে প্ৰথম কাৰণটো হৈছে গ্ৰাহকক আকৰ্ষণ কৰা, যাতে আপুনি গ্ৰাহকে আকৰ্ষণ কৰে। 599 টকা মানে কি? 500 টকাই থাকিল, 600 টকাত ভৰি নিদিলে মানে 599 টকা। মানুহে নাভাবে যে 500 টকা হ'ব, লগত খুব বেছি 200 টকা হ'ব, 100 টকা হ'ব। সেইটো কাৰণে মানুহে প্ৰথমটো চাই বস্তুটো কিনিবলৈ যায়, পিছত যে দেখায় 99 টকা। চ' এইটোৱে কাৰণ, যেতিয়া মানুহে আকৰ্ষণ হৈ পেলাই বস্তুটো কিনিবলৈ যায়, দামটো বেছি হয় বহুতে, সেইটো কাৰণে নিকিনিব পাৰে। সেইকাৰণে দামটো এটকা কমাই দিয়ে, যাতে 599 টকা হৈ থাকক, 499 টকা হৈ থাকক। আৰু নেক্সট কাৰণটো হৈছে যে তাহাঁতৰ ডাঙৰ বেনিফিট, যে এটকা যদি কমাই দিয়ে, সেই এটকাটো কোনো ঘূৰাই নানে। যদি 599 টকা দি আপুনি বস্তু এটা কিনিছে, আপুনিতো 600 টকাই দিব, এটকাটো ঘূৰাই আনিব নেকি? যদি এটকাটো কেতিয়াবা খোজেও, আপুনি খুচুৰা নহ'ব বুলি ক'ব। খুচুৰা নাই আমাৰতো, তো আপুনি ইমান ডাঙৰ দোকান এখনত এটকা খুচুৰা কৰিব যাব? এটকাটো ভিক্ষা খুজিবতো নাযায়। তো মোৰ কথা হৈছে যে আপুনি যাতে 1 টকাটো যদি দাবী কৰি ঘূৰাই আনিব পাৰে, 1 টকাটো আপুনি দাবী কৰি ঘূৰাই আনক, তাহাঁতক খোট কৰি। তাহাঁতে এটকাকৈ এদিনত যদি 1000 টকা বস্তু বেচে, তে 1000 টকা বাচিব। তো ডাঙৰ ডাঙৰ শ্বপিং মলবিলাকত কি 1000 টকা বস্তু বেচিব নেকি? বহুত বস্তু বেচে, লাখ লাখ বস্তু বেচে। তো লাখ লাখ টকা তাহাঁতে পাই যায় এনেই। তাৰ কোনো হেৰিও নাই, ডকুমেণ্টছো নাই, তাৰ কোনো ৰিচিপ্টো নাহে, এটকাকৈ এনেই উঠি যায়। তো আপুনি এটকাটো ঘূৰাই আনক। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল, আপুনি চাগে বুজি পাইছে। যদি বুজি পাইছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগত থকা বেল আইকনটো বজাই দিব, যিমান জোৰ আছে সিমান জোৰে বজাই দিব। মোৰ সকলো আপডেটছ আপুনি পাই যাব। তো সকলো ভিডিঅ' চাব থাকিব পাৰিব, একদম ফ্ৰী। তো এতিয়ালৈকে বাই বাই।